हेलो बंधु बान्धवीসকল स्वागतम জানাইছো আজিৰ অন্য এটা নতুন ভিডিঅ'লে। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যদি আপোনালোকে আপোনাৰ আধাৰ কাৰ্ড বনাইছে কিন্তু আপোনালোকৰ ল'ৰা ছোৱালীসকল সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ আধাৰ কাৰ্ড এতিয়ালৈকে বনাব পৰা নাই, তো কেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডখন এপ্লাই কৰিব তো আজি সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। कारण आपलोके कोनतो नजोआকৈ আপোনাৰ ঘৰতে বহি আপোনাৰ ল'ৰা ছোৱালীবিলাকৰ আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব। তো কেনেকৈ পাৰিব কি নোৱাৰিব তো সবিশেষ আজি এইটো ভিডিঅ'তে জনাই দিম। তো ফ্ৰেণ্ডসকল ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকে এটা ৰিকুৱেষ্ট, যদি চেনেলটো নতুন হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশ্যন অল নোটিফিকেশ্যন অন কৰি দিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এনেবোৰ ভিডিঅ'বোৰ চাই তেওঁলোকে কামবোৰ ঘৰতে বহি কৰিব পাৰে। তো ফ্ৰেণ্ডসকল বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে কি কৰিব, আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ব্রাউজার ওপেন করে কিনে আপনাদেরকে সার্চ করিব ippbonline.com বলি আপনাদেরকে সার্চ করিব। তো ফ্রেন্ডসকল আপনাদেরকে এটা লিখি সার্চ করে দিয়ার লগে লগে এনেকুৱা ধৰণৰ ইন্টারফেস দেখিবলৈ পাব। ইয়াতে আপোনাৰ পোষ্ট অফিসৰ পোর্টেলটো ওপেন হৈ গৈছে। ইয়াতে আপোনালোকে কি কৰিব, তো ফ্রেন্ডসকল এইটো কেনেকৈ আপোনালোকে আধাৰ কাৰ্ড এপ্লাই কৰিব তো জনাই দি আছো। তো ফ্রেন্ডসকল এইটো ইয়াতে কি কৰিব, ইয়াতে এটা ফর্ম আছে, আপোনালোকে কি কৰিব এই ফর্মটো আপোনালোকে ফিল আপ কৰি কিনে আপোনালোকে যেতিয়া সাবমিট বটনত ক্লিক কৰিব আৰু তাতে আপোনাৰ নিয়াৰেষ্ট যেটো পোষ্ট অফিস আছে সেইটো পোষ্ট অফিসত আপোনাৰ কি হ'ব এই ফৰ্মটো সাবমিট হৈ যাব আৰু এই পোষ্ট অফিসৰ পৰা আপোনালোকে এটা কল কৰিব আৰু কল কৰি কিনে আপোনাৰ ডিটেইলছবোৰ খুজিব আৰু শুদ্ধকৈ আপোনাৰ ডিটেইলছবোৰ দিয়াৰ পিছত আপোনাৰ 2-3 দিনৰ ভিতৰত আপোনাৰ ঘৰত আহি আপোনাৰ ল'ৰা ছোৱালীসকলৰ আপোনাৰ আধাৰ কাৰ্ডখন বনাই দি যাব। তো কেনেকৈ মই দেখাই দি আছো। তো ফ্রেন্ডসকল আপোনালোকে ইয়াতে কি কৰিব, তলপিনে স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে আপোনালোকে বহুত কেইটা টিক মাৰ্ক দিয়া অপচন পাব। আপোনালোকে কি কৰিব তলপিনে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে চাব চাইল্ড আধাৰ এনৰোলমেন্ট বুলি আছে, আপোনালোকে কি কৰিব এইটো টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে যেটো ফৰ্ম আছে আপোনাৰ কি দিছে, ইয়াতে আপোনাৰ টাইটেলটো আপোনালোকে সিলেক্ট কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে ফাৰ্স্ট নেমটো দি দিব আৰু ইয়াতে দিছে আপোনাৰ লাষ্ট নেমটো দি আপোনাৰ মোবাইল নম্বৰটো দি দিব। তো ফ্রেন্ডসকল আপোনালোকে এইটো মোবাইল নম্বৰ দিব যেটো মোবাইল নম্বৰ দি আপুনি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব বিচাৰিছে আৰু আপোনাৰ এইটো মোবাইলতে এটা ফোন আহিব, কাৰণ পোষ্ট অফিসৰ পৰা এইটো কনফাৰ্ম কৰিবলৈ এটা ফোন আহিব আৰু মোবাইলটো আপোনাৰ লগত ৰাখিব। আৰু ইয়াতে দিছে আপোনাৰ ইমেইলটো দিলেও হ'ব নিদিলেও হ'ব, সেইটো আপোনাৰ ইচ্ছা। ইয়াতে দিছে এড্ৰেছ, ফাৰ্স্ট আপোনাৰ এড্ৰেছ ভিলেজ পোষ্ট অফিস আৰু ডিস্ট্ৰিক্ট যেটো আছে সেইটো দি দিব। তাৰপিছত আপোনাৰ পিন কোডটো দি দিব। পিন কোডটো দিয়াৰ লগে লগে ইয়াতে আপোনাৰ যেটো নিয়াৰেষ্ট পোষ্ট অফিস আছে সেইটো অপশন আহি যাব। আপোনাৰ যেটো পোষ্ট অফিস হয় সেইটো আপুনি সিলেক্ট কৰি দিব। দিয়াৰ পিছত এই তলত যিবিলাক আছে সাব ডিভিজন, ডিভিজন, ৰিজন আপুনি এইবিলাক গোটেইবিলাক অটোমেটিক আপোনাৰ কি হ'ব ফিল হৈ যাব। তাৰপিছত ইয়াতে আপোনাৰ এটা আছে মেন্ডেটৰী, এটা টিক মাৰ্ক আছে, আপুনি টিক মাৰ্কটো কৰি দিব। টিক মাৰ্কটো কৰি দিয়াৰ পিছত আপোনাৰ তলত যেটো কেপচা আছে কেপচাটো আপুনি ইয়াতে বহুৱাই আপোনাৰ সাবমিট বটনত ক্লিক কৰি দিব। তো ফ্ৰেণ্ডসকল আপোনালোকে সাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কি হ'ব এইটো পোষ্ট অফিসলৈ আপোনাৰ গুচি যাব। তো ফ্ৰেণ্ডসকল আপোনাৰ 2-3 মিনিট পিছত আপোনালৈ এটা কল আহিব আৰু কলটো আপোনাৰ কনফাৰ্ম কৰি দিব, আপোনাৰ ডিটেইলছটো ভালকৈ কৈ দিব। তো 2-3 দিনৰ ভিতৰত পোষ্ট অফিসৰ পৰা ঘৰতে মানুহ আহিব, মানুহ আহি কিনে আপোনাৰ ল'ৰা ছোৱালীৰ আধাৰ কাৰ্ডখন এপ্লাই কৰি দি যাব আৰু 5-6 দিনৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ডখন হৈ যাব। তো ফ্ৰেণ্ডসকল ভিডিঅ'টো এইটোৱে, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব সব কৰি দিব, বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এনেকুৱা ধৰণৰ কামবোৰ কৰিব পাৰে। ধন্যবাদ।